নমস্কাৰ। আজি মই আপোনালোকক পাকঘৰত থকা বস্তুৰে বনাব পৰা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে এই মিঠাইটো বনাব পাৰিব। আলহী আহিলে তৎক্ষণাত এই মিঠাইবিধ বনাই দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই কাপটোৰে 2 কাপ আটা ল'ম। 1 কাপ দিলোঁ, এয়া 2 কাপ। ইয়াত মই আধা কাপ পাউডাৰ গাখীৰ দি দিছোঁ। 2 কাপ আটা ল'ব, আধা কাপ পাউডাৰ গাখীৰ ল'ব। ইয়াত এচামুচ ফ্ৰেছ মলাই দি দিছোঁ। মলাই নাথাকিলে আপোনালোকে 2 চামুচ গাখীৰ দিলেও হৈ যাব। এচামুচ ঘি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ইয়াতে মিলাই ল'ম। এইদৰে মিলাই ল'ব লাগিব। খুব টেষ্টি হয় মিঠাইটো। এইখিনি একেবাৰে ভালদৰে এইদৰে মিলাই ল'ব লাগিব। এইদৰে তেতিয়া মিঠাইটো খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মই ভালদৰে হাতেৰে মিলাই ল'লোঁ। একেবাৰে ভালদৰে মিলাই ল'ব। আপোনালোকে চালনীখন ল'ব, যিটো আমি পেনত বনাম সেই পেনখনো মই লৈ লৈছোঁ একেবাৰে। বেলেগকৈও চালি ল'ব পাৰি, মই একেবাৰে এইখনে লৈ লৈছোঁ। এতিয়া চালি দিম। চালি দিলে ক'ৰবাত গোটা গোটা থাকিলে ৰৈ যাব। এইদৰে চালি ল'ব লাগিব। খুব টেষ্টি হয়। আপোনালোকে এইদৰে বনালে আটাৰ মিঠাই বুলি কোনেও ধৰিব নোৱাৰিব। সেইদৰে চালি ল'ব। ক'ৰবাত গোটা গোটা থাকিলেও চালি ল'লে ৰৈ যাব। এইদৰে আপোনালোকে এইদৰে কম সময়ত বনাব পাৰিব। মই চালি ল'লোঁ। ভালদৰে হাতেৰে মিলাই ল'লে একো গোটা গোটা নাথাকে। দেখিছেনে মোৰ একো নাথাকিলে। এতিয়ালৈ মই গেছ জ্বলোৱাই নাছিলোঁ। এতিয়া মই গেছ জ্বলাই ল' ফ্লেমত এইখিনি ভাজিম। মই গেছ জ্বলাই ল'লোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাই এইদৰে মই ভাজিম। মই 3 মিনিট সময় ল' ফ্লেমত এইদৰে ভাজি ল'লোঁ। আপোনালোকে ল' ফ্লেমত ভাজিব। এইদৰে লৰাই থাকিব। খুব সোৱাদ লগা এটা মিঠাই আপোনালোকে ঘৰত এইদৰে বনাব। এই পদ্ধতিটোত বনালে হোটেলৰ মিঠাইৰ দৰে হ'ব। এইখিনি মই ল' ফ্লেমত ভাজি লোৱা হৈ গ'ল। ধুনীয়া এটা গোন্ধ ওলায়। এতিয়া ইয়াতে মই এচামুচ আৰু ঘি দি দিছোঁ। আৰু এচামুচ দি দিছোঁ। 2 চামুচ দিলোঁ। প্ৰথমতে মই এচামুচ দিছিলোঁ, এতিয়া 2 চামুচ দিছোঁ। ডাঙৰ চামুচ আপোনালোকৰ আমি ঘৰত ব্যৱহাৰ কৰা চামুচবোৰেৰে 2 চামুচ হৈ যাব এচামুচতে। তেতিয়া 6 চামুচ হৈ যাব। মই আপোনালোকক ভালদৰে বুজাই কৈছোঁ। এই চামুচখন অলপ ডাঙৰ। আমি যদি ঘৰত ব্যৱহাৰ কৰা চামুচ লওঁ তেতিয়া 6 চামুচ হ'ব। মোৰ চামুচখনেৰে 3 চামুচতে হৈ গৈছে। এতিয়া ঘিৰ সৈতে আকৌ ভালদৰে ল' ফ্লেমতে ভাজিম। আপোনালোকে ৰিফাইনো দিব পাৰে, কিন্তু ঘিত দিলে এইদৰে বহুত টেষ্টি হয় মিঠাইটো খাবলৈ। আৰু অলপ এইদৰে ভাজি ল'ম। এই পদ্ধতিটোত বনালে আপোনালোকে কোনেও ক'ব নোৱাৰিব এইটো মিঠাই আটাৰ বুলি। মই গেছৰ ফ্লেমটো ল'তে ৰাখি এইখিনি ভজা হোৱালৈ আপোনালোকে এইদৰে ল'তে ৰাখিব। এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। অলপ মই কালাৰটো চেঞ্জ হৈছে দেখিছেনে? প্ৰথমৰখিনি আৰু এতিয়াৰখিনি আপোনালোকে চালে নিশ্চয় গম পাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম।
এয়া মই নমাই ল'লোঁ। এইদৰে নমাই ল'ম। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই গুড়েৰে বনাম মিঠাইটো। আপোনালোকে সকলোৱে চেনি খুৱাইও খাব পাৰিব আৰু নোখোৱাইও খাব পাৰিব। আপোনালোকে গুড়ৰ ঠাইত চেনিও ল'ব পাৰে। এয়া মই একাপ গুড় লৈছোঁ। একাপৰ ঠাইত আপোনালোকে যদি মিঠা বেছি খায় 2 কাপো দিব পাৰে। মই 2 কাপ আটা লৈছিলোঁ। এয়া একাপ গুড় দি দিছোঁ। এয়া আধা কাপ মই পানী দি দিম। এয়া আধা কাপ দি দিছোঁ। এতিয়া মই গুড়খিনি উতলাই ল'ম। হাই ফ্লেমত প্ৰথমতে মই উতলাই ল'ম। আপোনালোকে যিমান পাৰে গুড়খিনি মিহিকৈ কাটি ল'ব। কিমানটো জোখত ৰখাব লাগে মই আপোনালোকক দেখাই দিম। এয়া উতলিব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এতিয়া চাই ল'ম। এইদৰে লৈ ল'ব। অলপ ঠাণ্ডা হ'লে এইদৰে চাই ল'ব। আঙুলিত লৈ এয়া দেখিছেনে? এইদৰে তাৰৰ দৰে একেবাৰে এডাল তাৰ নহ'লেও হ'ব। এইদৰে অলপ হৈ গ'লে হৈ যাব। এইটো জোখত ৰখাই দিব। এঠা এঠা হৈ যায়। এতিয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া মই ইয়াতে এইদৰে নমাই ল'ম। একেবাৰে তলৰখিনি দি নিদিওঁ। এইদৰে ভালদৰে মিলাই ল'ম। এইদৰে এয়া মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। ইয়াতকৈ বেছি পনীয়াও হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে। আপোনালোকে ভালদৰে ভিডিঅ'টো চাই এইদৰে মিঠাইটো বনাব। এতিয়া মই এয়া ষ্টীলৰ থাল এখন লৈছোঁ। ইয়াত অলপ ঘি সানি লৈছোঁ। এতিয়া ইয়াতে মিঠাইৰ মিশ্ৰণখিনি এইদৰে দি ভালদৰে মিলাই ল'ব লাগিব। এইদৰে মিলাই ল'ব। ঘৰলৈ অহা আলহীক আপোনালোকে এই মিঠাইটো তৎক্ষণাত বনাই দিব পাৰিব। এয়া মই চামুচ এখন লৈছোঁ। চামুচখনেৰেও এইদৰে ভালদৰে মিলাই ল'ম। এয়া মই মিলাই ল'লোঁ। এতিয়া মই ইয়াতে অলপ ড্ৰাই ফ্ৰুটছ দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে দি অলপ চামুচখনেৰে অলপ এইদৰে হেঁচি দিব। তেতিয়া লাগি ধৰিব। খুব সোৱাদ লগা মিঠাই। আপোনালোকে এবাৰ বনাব, বনালে বাৰে বাৰে বনাবলৈ মন যাব। এতিয়া মই এইদৰে পিচ পিচকৈ কাটি ল'ম। অলপ গৰম হৈ থাকোঁতে কাটি ল'ব লাগে। বেছি ঠাণ্ডা হ'লে, অলপ বেছি টান হ'লে মিঠাইকেইটা কাটিবলৈ অসুবিধা পাব। সেইকাৰণে অলপ গৰম হৈ থাকোঁতে আপোনালোকে এইদৰে কাটিব। এইদৰে এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ এইটো থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। এতিয়া মই আপোনালোকক উলিয়াই দেখাম। আপোনালোকে অলপ ঠাণ্ডা হ'লে উলিয়াব। অলপ গৰম হৈ থাকোঁতে পিচ পিচকৈ কাটি ল'ব। বহুত টেষ্টি হয়। আপোনালোকক মই বাৰে বাৰে কৈছোঁ, এবাৰ বনাই চাব। এয়া দেখিছেনে? হেল্থিৰ লগতে বহুত বেছি টেষ্টি হয়।
এইদৰে মই গোটেইখিনি মিঠাই উলিয়াই আপোনালোকক দেখাম। এয়া মই মিঠাই প্লেটত উলিয়াই ল'লোঁ। বহুত বেছি সোৱাদ লগা হৈছে। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।